নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। এয়া মূলা এতিয়া আমি এনেকৈ ধুম আচাৰ কৰিবলৈ দেখিছা কিমান ডাঙৰ ডাঙৰ মূলা। এই গোটেইখিনি এতিয়া ধুই পেলাই ৰ'দত আগতে শুকুৱাই লওঁ মূলাখিনি এনেকৈ নকটাকৈ নচুচাকৈ। এতিয়া এনেকৈ শুকুৱাৰ পাছত বাকলিখিনি গুচাই সৰু সৰুকৈ পিচিম আমি। এয়া পিহনাত পিচিছোঁ দেই। এতিয়া কি কৰিব? নিমখ অকণ সানি দুদিন থৈ দিম, নিমখটো সোমাব নহয়, তাৰপিছতে ৰ'দত দিব লাগিব। পিছা হৈ গ'ল এতিয়া এনেকৈ নিমখ অকণমান দি পেলাই এনেকৈ সানি দিম। ফুটা কেৰাহীত দিছে ন? ফুটা কেৰাহীত দিছোঁ মানে কেলৈ, যেতিয়া ইয়াত নিমখ দি দিলে ইয়াত পানী নোলাব জানো, তেতিয়া পানীখিনি তললৈ পৰি থাকিব। কেইদিন থ'ব লাগিব? দুদিনমান থ'ম আৰু মানে সেই অকণমান বস্তুটো কোমলা নিচিনা হ'ব, হ'লে তেতিয়া পানীখিনি তললৈহে পৰি থাকিব। তেতিয়া পানীখিনি পৰাৰ পিছত আৰু ৰ'দত দি দিম আৰু ওখ কিবা এটাৰ ওপৰত এনেকৈ থৈ দিব লাগিব, ঢাকি থৈ দিলে হ'ল আৰু। ঢাকি থ'লে এয়া মূলা আচাৰ, এইখিনি চব গুটি আৰু ইয়াত মিঠি গুটি আছে, কালজিৰা আছে, বগা জিৰাটো আছে, তাৰপিছত এয়া জলকীয়া আৰু এইকেইটা জালুক। এইখিনি এই তিনিওভাগ এতিয়া ভাজিম, শুকানকৈ ভাজিব। শুকানকৈ ভাজি অকণমান ভাজি ল'ম, ভাজি লৈ পেলাই এই মিক্সিত অকণমান মানে গুড়ি কৰিম, গোটেই গুড়ি নকৰোঁ, ৰাফকৈ অকণমান গুড়ি কৰি ল'ম। এয়া মূলাখিনি মানে শুকোৱাৰ পাছত এনেকুৱা হৈ গ'ল। কেইদিন শুকোৱা হ'ল বাৰু? 3 দিন। ঠিক আছে। এয়া চাওক কিমান অকণমান হৈ গ'ল কিমানখিনি মূলাৰ পৰা। এতিয়া এয়া শুকান কেৰাহীত মছলাখিনি ভাজি লোৱা হৈছে। এয়া জালুক, তাই এয়া চব গুটি, এয়া এতিয়া ফুটিছে অকণ অকণকৈ হৈ গ'ল। এতিয়া এয়া হৈ গৈছে আৰু। এতিয়া এইখিনি অকণমান চেঁচা হোৱাৰ পিছত মিক্সিত পিচি ল'ব লাগিব। এতিয়া এক্সট্ৰাকৈ জলকীয়াকেইটা ভজা হৈছে, ইমানটো জোখত পিচি ল'লোঁ। বৰ বেছি মিহি নকৰিলেও হ'ব আৰু ইমানটো জোখত হ'লেই হ'ব। এইফালে এয়া জলকীয়াখিনি ইমানটো শুকানকৈ ইমানটো জোখতে ভাজি লৈছোঁ। অকণমান নিমখ দিছোঁ দেই তেলতে। ৰ'বা অকণমান চেনি নাম মাত্ৰ দেই, এইকণ চা অকণমান চেনি দি দিছোঁ। হ'ল দেই। এতিয়া ইয়াত মূলাখিনি দি দিছে, শুকান মূলা। অকণমান গেছটো কমাই লৈছোঁ। এইখিনি আচাৰত ভেঁকুৰ চেকুৰ একো নাহে, পূৰা শুকাই গ'ল যে। এতিয়া এই জলকীয়াখিনি শুকানকৈ ভাজি লোৱা জলকীয়াখিনি টুকুৰা টুকুৰকৈ দি দিয়া হৈছে। এয়া মছলা, হৈ গ'ল আৰু। থ'বলৈ এতিয়া চেঁচা হ'লে বটলত ভৰাই দিব ভৰাব লাগিব। চোন দেখিয়ে খাওঁ খাওঁ লাগিছে। আপুনি ক'ব নোৱাৰে যদি মূলা খাই বেয়াও পায় ন, এইটো মূলা নিচিনা নালাগে খাবলৈ। মূলা সাধাৰণতে বেছি এনেই খোৱা নহয়, এনেকৈ আচাৰ কৰিলে খোৱা হয়। আপোনালোকেও বনাই খাই চাবচোন দেই, বহুত ধুনীয়া হয়। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।